নমস্কাৰ। আধুনিক বিজ্ঞানীসকলে এটা পোহনীয়া মেকুৰী ধৰি আনিলে আৰু পৰীক্ষা নিৰীক্ষা কৰি দেখিলে এটা মেকুৰী সুস্থ সবল হৈ থাকিবলৈ যিখিনি গুণৰ প্ৰয়োজন সেইখিনি গুণ এই মেকুৰীটোৰ গাত আছে। অৰ্থাৎ মেকুৰীটো সুস্থ সবল। তাক পিঁজৰাৰ ভিতৰত সুন্দৰভাৱে ৰাখি খাদ্য গ্ৰহণ কৰিবলৈ দিয়া হ'ল আৰু এনেকৈ এদিন দুদিন তিনিদিন এনেকৈ পৰীক্ষা কৰি দেখিলে যে তাক খাদ্য গ্ৰহণ কৰাৰ 2 ঘণ্টা পিছত খাদ্যসমূহ সম্পূৰ্ণৰূপে হজম হৈ যায়। সাধাৰণতে মেকুৰীটোৰ খাদ্য গ্ৰহণ কৰিবলৈ 10 মিনিট সময় লাগে। এদিনাখন খাদ্য গ্ৰহণ কৰি থকাৰ 8 মিনিটমান হৈছে আৰু 2 মিনিটমান হ'লে তাৰ খাদ্য গ্ৰহণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব। কিন্তু সেই সময়তে পিঁজৰাটোৰ সন্মুখত এটা ভয়ংকৰ কুকুৰ আনি ৰাখিলে আৰু কুকুৰটোৱে ভুকিবলৈ আৰম্ভ কৰিলে। কুকুৰটোৰ ভয়ত মেকুৰীটো ভয়াতুৰ হৈ আৰ্তনাদ হৈ এটা কোণত কোচমচ খাই থাকিল। তাৰপিছত কুকুৰটো আঁতৰাই দিয়া হ'ল। 2 ঘণ্টা পিছত চিকিৎসা বিজ্ঞানীৰ দলে পৰীক্ষা নিৰীক্ষা কৰি দেখিলে যে তাৰ কোনো ধৰণৰ খাদ্য গ্ৰহণ কৰাৰ পাছতো হজম শক্তিটো হোৱা নাই, অৰ্থাৎ খাদ্যবিলাক হজম হোৱা নাই। 8 ঘণ্টালৈকে সেই মেকুৰীটোৰ কোনো ধৰণৰ খাদ্য হজম হোৱা নাই। ইয়াৰ কাৰণটো হৈছে তাৰ ডিপ্ৰেশ্যন, এনজাইটি আৰু ভয়। মানুহৰ ক্ষেত্ৰতো ঠিক একেধৰণৰ। এজন সুস্থ সবল মানুহে খাদ্য গ্ৰহণ কৰাৰ পিছত তাৰ হজম শক্তি স্বাভাৱিকভাৱে যি টাইমত হজম হ'ব লাগে সেই টাইমতে হজমটো হয়। যেতিয়া সেইজন মানুহৰ এনজাইটি, ডিপ্ৰেশ্যন, চিন্তা, বিভিন্ন ধৰণৰ সমস্যা আহি উপস্থিত হয়, তেতিয়া খাদ্য গ্ৰহণ কৰাৰ পিছতো তাৰ যথা সময়ত সেই খাদ্যবিলাক হজম নহয়। বৰ্তমান সময়টো হৈছে প্ৰতিযোগিতাৰ সময়। মানুহে নিজকে প্ৰতিষ্ঠা কৰিবলৈ এই প্ৰতিযোগিতাৰ যুঁজখনত দৌৰ আৰম্ভ কৰে। সকলোৰ লগত সমানভাৱে খোজ দিবলৈ চেষ্টা কৰে আৰু এই প্ৰতিযোগিতাৰ যুঁজখনত অৱতীৰ্ণ হোৱাৰ লগে লগে মানুহজনে বিভিন্ন ধৰণৰ সমস্যাত সন্মুখীন হ'বলগীয়া হয়। বিভিন্ন ধৰণৰ ডিপ্ৰেশ্যন, বিভিন্ন ধৰণৰ এনজাইটি, চিন্তা, বহুত সমস্যা জীৱনত আহি উপস্থিত হয়, যাৰ ফলত আমাৰ ডিপ্ৰেশ্যনৰ ফলত আমাৰ শৰীৰটো বেমাৰী হৈ যায় আৰু লাহে লাহে খাব নোৱাৰা হয়, শুব নোৱাৰা হয়, গা দুৰ্বল লাগে, এটা সময়ত পাগল পৰ্যন্ত হৈ যায় মানুহবিলাক। এনেকুৱা এটা ভয়ংকৰ পৰিৱেশ হয়। বৰ্তমান সময়ত মানুহৰ ডিপ্ৰেশ্যন, এনজাইটি এইবিলাক তীব্ৰভাৱে বাঢ়িব ধৰিছে। মানুহৰ জীৱনটো যিহেতুকে অমূল্য জীৱন, ইয়াক সুস্থ সবল আৰু সুন্দৰ কৰি ৰখাৰ দায়িত্বটো আমাৰ। সেইকাৰণে সাধুসকলে পৰামৰ্শ দিছে, এই ডিপ্ৰেশ্যন আৰু এনজাইটিৰ পৰা পৰিত্ৰাণ পাব লাগিলে একমাত্ৰ ৰাস্তা হৈছে আধ্যাত্মিকতা। আধ্যাত্মিকতাইহে ব্যক্তিসকলক ডিপ্ৰেশ্যন, এনজাইটিৰ পৰা সুৰক্ষা দিব পাৰিব। আমাৰ নিজৰ ঠাই পাঠশালা এখন সৰু ঠাই। এই ঠাইখনতে আমি দেখিছোঁ 5-6টা নিচামুক্তি কেন্দ্ৰ আৰু সেই কেন্দ্ৰবিলাকত গৈ দেখিছোঁ বহুত ল'ৰা এই ডিপ্ৰেশ্যন, এনজাইটি, বিভিন্ন ধৰণৰ নিচাসক্ত এইবিলাকত আসক্তিগ্ৰস্ত হৈছে। ভয়ংকৰ পৰিৱেশ। এটা এটা কেন্দ্ৰত 100 জন, 40 জন, 50 জন এনেকৈ ল'ৰা আছে। এইটো আমাৰ কাৰণে এটা দুখবৰ। ভয়ংকৰ গতিত আমাৰ মানৱ সমাজৰ ভিতৰত এনেকুৱা ডিপ্ৰেশ্যন, এনজাইটি, দুশ্চিন্তা, হতাশা এইবিলাক আহি তীব্ৰ গতিত বাহ লৈছে আৰু ইয়াৰ উদাহৰণটো আমাৰ পাঠশালাত অৱস্থিত নাচামুক্তি কেন্দ্ৰসমূহেই ইয়াৰ প্ৰমাণ।
আমি দেখিছোঁ, গৈছোঁ আৰু উপলব্ধি হৈছে এনেকুৱা এটা ভয়ংকৰ পৰিৱেশলৈকে সমাজবিলাক আগুৱাই গৈছে। আধুনিক চিকিৎসা বিজ্ঞানীসকলে উল্লেখ কৰিছে যে এই হতাশা, এনজাইটি, ডিপ্ৰেশ্যনে এজন মানুহৰ জীৱন ধ্বংস কৰি দিব পাৰে। তেওঁ যিকোনো কাৰ্য কৰিবলৈও কুণ্ঠাবোধ নকৰে। সেইকাৰণে সন্ত মহাপুৰুষসকলে পৰামৰ্শ দিছে এই হতাশা, এনজাইটি, ডিপ্ৰেশ্যনৰ পৰা পৰিত্ৰাণ পাবলৈ একমাত্ৰ উপায় হৈছে আধ্যাত্মিকতা। আৰু এই আধ্যাত্মিকতা প্ৰাপ্তি হয় সন্তৰ সংগত, সাধুৰ সংগত। সন্তৰ সংগ গ্ৰহণ কৰিবই লাগিব, নিতান্ত প্ৰয়োজন। যিসকল ব্যক্তি সন্তৰ আশ্ৰয়ত আছে, সন্তৰ সংগত সম্পৰ্কিত, তেওঁলোকে এই হতাশা, ডিপ্ৰেশ্যন তেওঁলোকৰ জীৱনতো আহে। আৰু মানৱ জীৱন যিহেতুকে আমি ধৰিছোঁ, বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ আমি সন্মুখীন হ'ম। আমাৰ জীৱনত বিভিন্ন ধৰণৰ হতাশা, ডিপ্ৰেশ্যন এইবিলাক আহিবই। কিন্তু এই হতাশা, ডিপ্ৰেশ্যন, এনজাইটিৰ পৰা ৰোধ কৰিব পৰা শক্তিটো হৈছে আধ্যাত্মিকতা, সন্তৰ সংগ। আমি সন্তৰ সংগত থাকি আধ্যাত্মিক চিন্তনৰ জৰিয়তে আমাক যদি সুৰক্ষিত নকৰোঁ, তেনেহ'লে আমাৰ মানৱ সভ্যতাৰ ভয়ংকৰ পৰিৱেশ আৰম্ভ হৈছে, যিটো আমি দেখিছোঁ, যিটো শুনিছোঁ। সেইকাৰণে সকলোকে আহ্বান আমাৰ, সকলোৱে আধ্যাত্মিকতাৰ আশ্ৰয় লওক আৰু আধ্যাত্মিকতাৰ আশ্ৰয়ৰ জৰিয়তে সম্পূৰ্ণৰূপে এই ডিপ্ৰেশ্যন, এনজাইটিৰ পৰা সুৰক্ষিত হৈ ব্যক্তিজনে কৃতকৃত হ'ব পাৰিব। ধন্যবাদ, নমস্কাৰ।